হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আপোনালোকৰ মোৰ খবৰ বিন্দাছ। আৰু আজি হৈছে আমাৰ ইয়াৰ ৰঙালী বিহুৰ তৃতীয়টো দিন। যিহেতু দ্বিতীয় দিন আছিল বাচ্ছাবোৰৰ খেল, সেইকাৰণে নগ'লোঁ। আজি তৃতীয় দিন, আজি বহুত কিবা কিবি আছে। ৰছী টনা, দৌৰ ইতিমধ্যে শেষেই হ'ল। মোৰ অলপ দেৰি হ'ল, বজাৰত গৈছিলোঁ আৰু এতিয়াহে আহিলোঁ দৌৰা দৌৰি কৰি। আৰু এয়া খেল হৈয়ে আছে ইয়াত। আৰু যিকেইটাত আহি নাপালোঁ নাই বাৰু, এতিয়া যিকেইটা বাকী আছে সেইকেইটাত গোটেইকেইটাতে যোগদান কৰিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই থাকক গাইজ। আৰু আহি পায়ে পুখুৰী পাৰত খেলিলোঁ, তো হাৰিলোঁ। আৰু এইবাৰ মেজিক চেয়াৰ খেলিব ওলাইছোঁ। তো গাইজ কি হয়। তো গাইজ কি ক'ম আৰু, এই ৰ'দত খেলি হাৰি আহিলোঁ এইবাৰো মেজিক চেয়াৰ। আৰু কি হয় নাজানো। তো এতিয়া ছায়াত বহি চাই আছোঁ। আৰু এইফালে এতিয়া মেজিক চেয়াৰ খেলি কণিকাও হাৰি আহিল। তাইও হেঁপাহ নাই কিন্তু খেলি আছে। আৰু এইফালে দেতি বা আছে আৰু এজনী বা আছে। তো এতিয়া ইয়াত হৈ আছে, এয়া ল'ৰাবোৰৰ কাৰণে কলগছত তেল ঢালি দিছে আৰু বগাই তাতে ওপৰত যাই এডাল সূতা বান্ধি দিব লাগে। কোনেও পাৰা নাই কিন্তু খেলি আছে। আৰু এতিয়া মই টেকেলি ভাঙা খেলিবলৈ ওলাইছোঁ গাইজ। এয়া চকুত বান্ধি এনেদৰে যাব দিছে। দিওঁতে চিধা কৰি দিছিল বাৰু, কিন্তু মই অলপ তেৰা হৈ গ'লোঁ যিহেতু দেখা নাপায়। তো সেইফালে টেকেলিটো থকা বুলি ভাবি আৰু দুখোজ আগুৱাই গৈ বেৰাখনতে কোবালোঁ মই। আৰু বাহিৰত বহুত ৰ'দ দিছে, যিহেতু গাইজ আজি বহুত গৰম। তো বহুত ভাগৰ ধৰিছে খেলি, সেইকাৰণে অলপ আহি ইয়াত বহি ল'লোঁ। আৰু বহুত খেল বাকী আছে গাইজ। আৰু এতিয়া আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ গাঁৱৰে কৌশিক দা, এয়া খেলৰ সম্পাদক আৰু বিহু সমিতিৰ লগত বহুত আগৰ পৰাই লাগি ভাগি দিয়ে। তো কি ক'বা বিহুৰ বিষয়ে অলপমান কৈ দিয়া। আৰু কৌশিক দাৰ এখন ডেন্স একাডেমিও আছে, নতুনকৈ খুলিছে। তো কৌশিক দা এজন ভাল ডেন্সাৰ হয়। তো আগলৈও এনেদৰে ভাল ভাল ডেন্সবোৰ শিকাই যাওক। এনেকৈ থকা আৰু সকলোৰে লগত মিলি জুলি কি আমাৰ বিহুখন যাতে ভালে যায় সেয়া। আৰু এইবাৰ এয়া বেজী সূতা ভৰোৱা খেল খেলিছিলোঁ, নাপালোঁ। আৰু এতিয়া ঘৰত যাব ওলালোঁ, যিহেতু আবেলিলৈকে ভেকচিন প্ৰতিযোগিতা আছে। পুৰস্কাৰ পোৱা নোপোৱাটো ডাঙৰ কথা নহয় গাইজ, কিন্তু খেল খেলিব লাগে। তো ভাত চাত খাই আহিম অলপ দেৰিকৈ। আৰু এয়া এতিয়া ভেকচিন প্ৰতিযোগিতাৰ বাবে ৰেডি হৈ ল'লোঁ। আজিৰ ফাইনেল লুক মোৰ পাগলী ৰূপ আচলতে। তো চাওক কি এক্টিং কৰোঁ আজি। তো এতিয়া এয়া ভেকচিন প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল গাইজ। আৰু আমিও আহি কিনে ডাইৰেক্ট এয়া মাজত সোমাই গ'লোঁ ইয়াত। গালি পারে নাকি লড়াকেটা নাকি বৃষ্টি আইটার বুটে কেটে গালি পারে এটা দেখা পালু ভাই আমি এজনকে মাতি দিম দেই, আমি এজনকে মাতি দিম আৰু তোমালোকে নিজে নিজে পাৰফৰ্ম কি হৈ আহিছে আমাক দেখুৱাব লাগিব। খাই নহ'ব কেনেকে কোৱা মানুহে খং উঠে তুমি নিচা খাইছা, তো মাল খাইছা, নিচা লাগিছে, তো ৰাগ উঠিছে, তুমি কেনেকুৱা কৰিছে বুলি চিনি পোৱা? বিয়া কৈছে ঘৈণীয়েকে গালি পাই নাযায় এইটো কোৱাচোন।
আমাৰ যে পৰহি যে পাপন দা আহিব গম পাইছে নাই? আৰু ভেকশ্যন প্ৰতিযোগিতা শেষ হোৱাৰ পাছতে আমি আহিলোঁ গানৰ ৰিহাৰ্চেললৈ ডাইৰেক্ট, যিহেতু আমাৰ সমবেত সংগীত গাব লাগিব কালি মঞ্চ মুকলি প্ৰথমতে, সেইকাৰণে আজি সমবেত সংগীতৰ ৰিহাৰ্চেল শেষৰ দুদিন, তো আহিলোঁ ৰিহাৰ্চেল কৰিব ডাইৰেক্ট। তাৰ পৰা আহি ডাইৰেক্ট আহিলোঁ আমাৰ ওচৰতে য'ত ৰঙালী বিহু সন্মিলনী এইবাৰ আয়োজিত কৰা হৈছে, 50তম ৰঙালী বিহু সন্মিলনী। তো ইয়াতে হৈ আছে বিহুৰ ৰিহাৰ্চেল, যিহেতু আজি শেষৰ দুদিন, কাইলৈ মঞ্চত ইহঁতে নাচিব। আৰু আজি মঞ্চবোৰ ধুনীয়াকৈ সজাই থকা হৈছে, গেটত লাইটিং দি আছে, যিহেতু পৰহিলৈ পাপন দা আহিব তাৰে প্ৰস্তুতিৰে। আৰু এয়া ভণ্টি কেইজনীক লগ পালোঁ, সিহঁতো আজি ৰিহাৰ্চেল চাবলৈ আহিছে। আৰু এই ভণ্টিজনী নাচিব, লাজ কৰে বহুত, তাৰ কাৰণে মুখবোৰ ঢাকি দিছে। আৰু এইজনী ভণ্টি ফোনত কথা হয় যদিও তেনেকৈ লগ পোৱা নাছিলোঁ, আজি প্ৰথমবাৰ লগ পাইছোঁ আৰু লগ পাই বহুত বেছি ভাল লাগিল। আৰু এইফালে গাঁৱৰ ল'ৰাবোৰে মানে দাদা ভাইটিসকলৰে শেষত মানে এনেদৰে গেট ছেট বনোৱা হোৱাৰ পাছত এয়া চাওক পাপন দাৰ গান বাজি আছে আৰু এনেদৰে ডান্স কৰি আছে। আৰু তো এতিয়া ঘৰলৈকে যাওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ' লগ পাম।